যে অসমৰ যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, এই 6 জনগোষ্ঠী আগবঢ়া আৰু জনসংখ্যাত অধিক। আমি এতিয়া অসমত মুঠ 40 লাখ ট্ৰাইবেল আছে বুলি এটা আমাৰ হিচাপ আছে। এই 40 লাখ জনজাতিসকলক সংৰক্ষণ ব্যৱস্থা এটা ৰাখিছে আৰু এই সংৰক্ষণ ব্যৱস্থাৰ মাজেদি আমাৰ যি জনজাতীয় ছাত্ৰ ছাত্ৰীসকল আছে, আমি কিছু উচ্চ শিক্ষাৰ কাৰণে কিছু তাত আমি ৰিজাৰ্ভেশ্যনৰ সুবিধা এটা পাইছোঁ। ঠিক তেনেকৈ ৰাজনৈতিক প্ৰতিনিধিৰ কাৰণে আমি কিছু ব্যৱস্থা পাইছোঁ। কিন্তু যদি 6 জনগোষ্ঠী আগবঢ়া জনগোষ্ঠীসকলক আৰু সংখ্যাৰ ফালৰ পৰা বেছি জনগোষ্ঠীসকলক যদি জনজাতিকৰণ কৰা যায়, তেতিয়াহ'লে বৰ্তমানৰ যি জনজাতি আছে এই জনজাতিসকল একেবাৰে নাইকিয়া হৈ যাব। ইয়াৰ উদাহৰণ আমি দিছোঁ যে 1996 চনত যেতিয়া কোচ ৰাজবংশীসকলক জনজাতীয়কৰণ কৰা হৈছিলে, মাত্ৰ 6 মাহৰ কাৰণে কৰা হৈছিল। আৰু এই 6 মাহত জনজাতিকৰণ কৰাৰ সময়তে অসমৰ যিবিলাক উচ্চ শিক্ষাৰ অনুষ্ঠান আছে, সেই উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত অসম কটন কলেজৰ আৰ্টছ বিভাগতে হওক বা ছায়েন্স বিভাগতে হওক, ঠিক তেনেকৈ অসম ইঞ্জিনিয়াৰিং কলেজ, অসমৰ আপোনাৰ মেডিকেল কলেজ, এই সকলোবিলাকতে অকল কোচ ৰাজবংশীৰ ছাত্ৰ ছাত্ৰীয়ে সিংহভাগ দখল কৰিছে। আৰু যি মাজুলী বিধানসভা সমষ্টি আছে, যি জনজাতিৰ কাৰণে সংৰক্ষিত, এই মাজুলী বিধানসভা সমষ্টিৰ পৰাও কৰুণা দত্ত নামৰ কোচ ৰাজবংশী এজন প্ৰতিনিধিয়ে তাৰ পৰা প্ৰতিনিধিত্ব কৰি ওলাই আহিছে। গতিকে তেতিয়া অকল এটা জনগোষ্ঠীকে কৰা হৈছিল। এতিয়াহ'লে 6 জনগোষ্ঠীক যদি কৰিব বিচাৰে, তেতিয়াহ'লে কি হ'ব যে অসমৰ যিখিনি জনজাতি আছে তেওঁলোকৰ অধিকাৰবিলাক একেবাৰে খৰ্ব হ'ব। আমি 6 জনগোষ্ঠীৰ তেওঁলোকৰ অধিকাৰ যিখিনি বিচাৰি আছে তেওঁৰ বিৰোধী নহয়, কিন্তু আমি এটা কথা কৈছোঁ যে এই জনগোষ্ঠীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যে বৰ্তমানৰ জনজাতিসকলক চৰকাৰে কৈছিলে যে একো ক্ষতি নোহোৱাকৈ তেওঁলোকে জনজাতিকৰণ কৰিব। সেইকাৰণে তেওঁলোকে এটা মন্ত্ৰী গোট গঠন কৰি দিয়া হৈছিলে। কিন্তু সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন কি হ'ল আমি এইখিনি অৱগত নহয়। সেইখিনি ৰাইজক অৱগত নকৰাকৈ চৰকাৰে এতিয়া আকৌ কৈছে যে 25 তাৰিখে তেওঁলোকে এটা প্ৰতিবেদন পঠিয়াব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত। গতিকে প্ৰতিবেদনত কি আছে, জনজাতিসকল যে সকলো প্ৰকাৰ সুৰক্ষিত থাকিব, তেওঁলোকৰ অধিকাৰ যে খৰ্ব নহ'ব, তাৰ নিশ্চয়তা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। গতিকে আমাৰ অধিকাৰ সুৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ আৰু এই সংগ্ৰামখিনি সকলো ৰাইজে কৰিব লাগিব। জনজাতীয় যিমান ৰাইজ আছে সকলোৱে নিজৰ অধিকাৰ সুৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব। মই পুনৰবাৰ কৈছোঁ, 6 জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত আমি কেতিয়াও বিৰোধ কৰা নাই। যদিহে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে, তেওঁলোকে সংবিধানৰ কি শুধৰণি কৰে, কি এমেণ্ডমেণ্ট কৰে, সেইটো তেওঁলোকৰ কথা, আমি সেইখিনি ক'ব বিচৰা নাই। কিন্তু আমি কৈছোঁ কি বৰ্তমানৰ জনজাতিসকলৰ কিন্তু অধিকাৰ সুৰক্ষিত হৈ থাকিব লাগে। আৰু এই অধিকাৰ সুৰক্ষিত নোহোৱাৰ কাৰণে আমি যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যিটো শংকা 1996 চনতো আমি উদাহৰণ দিছোঁ, আমি সেই শংকা দূৰ কৰিয়েই আমি আজি সংগ্ৰাম কৰিছোঁ। অনাগত দিনবিলাকত আমি জনজাতিসকলে সংগ্ৰামৰ যি ধাৰা, এই ধাৰাটো যিকোনো প্ৰকাৰে আমি অব্যাহত ৰাখিবই লাগে। এইটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা। এই কথাটো একেবাৰে সঁচা। আমাৰ প্ৰত্যেকজন ST মানুহে, ট্ৰাইবেল মানুহেই জানেও যে আমাক কিদৰে তেওঁলোকে লেইলেই চিচাই কৰিছিলে। এতিয়াও বহু মানুহ আছে যিসকলে জনজাতি বুলি ক'লে তেওঁলোকে ঘৃণা কৰে, যাৰ কাৰণে আপোনালোকে চাব যে বড়ো সমাজতো বহু মানুহে নিজৰ উপাধি সলনি কৰি বেলেগ জাতিলৈ উত্তৰণ কৰিছিলে। কিয় কৰিছিলে? তাৰমানে তেতিয়া খাতৰাৰী, গয়াৰী, বসুমতাৰী বা যিবিলাক ট্ৰাইবেল মূল্য উপাধি আছে, এই উপাধিবিলাকৰ যেতিয়া চিনাকি দিয়া যায় তেতিয়া এওঁলোকক একেবাৰে নিজ জাতি বুলি গণ্য কৰা হৈছিলে, নহয় জানো? গতিকে আজিৰ দিনত এই জনজাতিসকলৰ ভিতৰত তেওঁলোকে কি বিচাৰি পাইছে? মই ভাবিছোঁ তেওঁলোকে মনে প্ৰাণে জনজাতি হ'ব নিবিচাৰে। জনজাতিসকলৰ কাৰণে যি এটা সংৰক্ষণৰ ব্যৱস্থা আছে, ৰাজনৈতিক প্ৰতিনিধি নিৰ্বাচন কৰিবৰ কাৰণে যিটো এটা আমাক সুৰক্ষা ব্যৱস্থা ৰাখিছে, সংবিধানত যি এটা সংৰক্ষণৰ ব্যৱস্থা ৰাখিছে, এই ছাত্ৰ ছাত্ৰীসকলৰ জনজাতিসকলৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিটো এটা আমাক সংৰক্ষণ ব্যৱস্থা ৰাখিছে, এই সংৰক্ষণ ব্যৱস্থাটোৰ আওতাত তেওঁলোকে সোমাই পিনে জনজাতিসকলক একেবাৰে নিষেধ কৰাৰ কাৰণে তেওঁলোকৰ এটা ষড়যন্ত্ৰ। তেওঁলোকে প্ৰকৃতপক্ষে জনজাতি হ'ব নিবিচাৰে। কোনোবা উচ্চ শ্ৰেণীৰ মানুহে নিম্ন শ্ৰেণীত আহিব বিচাৰিব নেকি? সাধাৰণতে সকলো মানুহেই নিচৰ পৰা উচ্চ শ্ৰেণীলৈ যাবহে বিচাৰে, উচ্চৰ পৰা নিচলৈ কেতিয়াও আহিব নিবিচাৰে।
গতিকে তেওঁলোকে যে জনজাতিকৰণ বিচাৰিছে, সেই জনজাতিকৰণ বিচৰাটো একমাত্ৰ ৰাজনৈতিক তেওঁলোকে যি লাভালাভ, সেই লাভালাভৰ কাৰণেহে বিচাৰিছে বুলি আমি অনুভৱ কৰোঁ। তো তেওঁলোকে এইটো নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যিহেতু যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, তেওঁলোকৰ সংখ্যা তেওঁলোকে 2 কোটিৰ ওপৰত বুলি কয়, আৰু আমাৰ যিখিনি জনজাতিৰ জনসংখ্যা 40 লাখ বুলি কয়। গতিকে 2 কোটি মানুহৰ বুকুচাত উঠি যিকোনো দল মানে ৰাষ্ট্ৰীয় যিবিলাক ৰাজনৈতিক দল তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। আপোনালোকে সকলোৱে জানে বা আমিও জানো যে আজিৰ দিনত আমাৰ লগত কোনো নাই। একফালেদি যে শাসকীয় বিজেপি চৰকাৰ, তেওঁলোকেও কৈছে যে জনজাতিৰ যি দাবী 6 জনগোষ্ঠীৰ এইটো ন্যায্য দাবী, আৰু এইটো বোলে বিজেপিৰো দাবী। ঠিক তেনেকৈ কংগ্ৰেছৰ পৰাও তেওঁলোকে এইটো মানে সমৰ্থন কৰে, অসম জাতীয় পৰিষদৰ পৰাও সমৰ্থন কৰে, অসম গণ পৰিষদৰ পৰাও সমৰ্থন কৰে। গতিকে যিবিলাক ৰাজনৈতিক দল আছে, সেই আঞ্চলিকেই হওক লাগিলে সেয়া ৰাষ্ট্ৰীয় হওক, এই ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ বুকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। আৰু তেওঁলোকে এইটোকে বুজাব খুজিছে নেকি যে যিকোনো চৰকাৰ, এতিয়া অসম চৰকাৰ চলিত যিটো চৰকাৰে হওক বা ৰাজ্যিক বিজেপিয়ে হওক, তেওঁলোকে মাত্ৰ এই 6 জনগোষ্ঠীৰ অধিকাৰৰ প্ৰতিয়ে দায়বদ্ধ নেকি? তেওঁলোকে যি এক্সিষ্টিং ট্ৰাইবেল আছে, আমাৰ যে অধিকাৰবিলাক খৰ্ব হ'ব, সেই যে অধিকাৰ খৰ্ব হ'বলৈ গৈ আছে, তেওঁলোকে ইয়াৰ প্ৰতি দায়বদ্ধ নহয় নেকি? নাই, BTCৰ কথাটো মই ইমান একদম স্পষ্টকৈ ক'ব নোৱাৰিম। তথাপিও মই কম, যিহেতু হাগ্ৰামা মহিলাৰেও জনজাতীয় সমাজৰে ব্যক্তি, গতিকে জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰি তেওঁ যদি কাৰোবাক NOC দিব বিচাৰিছে, সেই কথাটো আমি কিন্তু কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ, আমি মানি ল'ব নোৱাৰোঁ। যিহেতু তেওঁ জনজাতি হিচাপে তেওঁ চিহ্নিত, তেওঁ জনজাতিৰ লিডাৰ বুলি মানুহে জানে। গতিকে জনজাতিৰ যদি লিডাৰ হৈছে, জনজাতিৰ যি এক্সিষ্টিং যিখিনি সুৰক্ষা, যিখিনি আমাৰ অধিকাৰ, সেই অধিকাৰখিনি ইনটেক্ট থাকিব লাগিব। কিন্তু আমাৰ অধিকাৰ যদি তেওঁলোকে খৰ্ব কৰি যদি কাৰোবাক কিবা কৰিব বিচাৰিছে, তেতিয়া এইটো হাগ্ৰামাই মহিলাৰেই নহওক কিয় বা কোনো জনজাতি আমাৰ মন্ত্ৰী MLA নহওক কিয়, আমি সকলোৱে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। কাৰণ তেওঁলোকে আমাৰ কাৰণেহে তেওঁলোকে মন্ত্ৰী MLA হ'ব পাৰিছে। আজি ৰিজাৰ্ভেশ্যন চিটবিলাকৰ পৰা যদি কোনোবাই ST হিচাপে MLA হৈ আহিব পাৰিছে, তো ST কাৰণে পাৰিছে। যদিহে তেওঁলোকে এইটো কিবা নকৰে, তেওঁলোকে নিজকে কওক যে আমি ST নহয় জানো? তেওঁলোকে যি জনজাতীয় পৰিচয় তেওঁলোকে সেইটো পেলাই দিয়ক, তাৰপাছত তেওঁলোকে নিৰ্বাচন তাৰ পৰা খেলি জিকি আহি দেখাওক। গতিকে যিয়ে হওক, এইটো মন্ত্ৰীয়ে হওক, নেতাই হওক, যিকোনো কিবাই হওক, যদি জনজাতিসকলৰ অধিকাৰ সুৰক্ষাৰ যিটো কথাটো তেওঁলোকে সমৰ্থন নকৰি যদিহে তেওঁলোকৰ আন জনগোষ্ঠীবিলাকৰ অধিকাৰৰ কথা কয়, তেতিয়াহ'লে জনজাতি ৰাইজে কেতিয়াও মানি নলয়। এইটো আজি মই মানি লোৱা নাই, অহা কালিৰ পৰা সমগ্ৰ জনজাতীয় ৰাইজে এইটো মানি নলয়।